দেখুৱাম আমাৰ বামুণী দুৰ্গা পূজা। আগতে দেখুৱাম মই দুৰ্গাখন। এয়া আমাৰ বামুণী দুৰ্গা। অকণমান পেণ্ডেলটো দেখুৱাই দিয়ে এয়া লাহে লাহে। বহুত ধুনীয়া দেই। আৰু এয়া আমাৰ কৰি আছে সকলোৱে সন্ধি পূজাৰ কাৰণে দান বৰমণি অৰ্চৰণি নহয় নহয় এনে এয়া সকলোৱে আৰম্ভ কৰিছে। আৰু এয়া সন্ধি পূজাৰ কাৰণে চাকিবোৰ জ্বলাইছে লাহে লাহে। আৰু আমিও জ্বলাম, সেইকাৰণে অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ বামুণী দুৰ্গা পূজা দেই। লাহে লাহে সকলোৱে আৰম্ভ কৰিছে জ্বলাবলৈ। ধুনীয়াকৈ জ্বলাইছে। আৰু এই আমাৰ ভাও জ্বলাব, সকলোৱে যাব, মন্দিৰ চব আছে। এই যে চাকি জ্বলাবা, চাকি জ্বলাই কেনেকুৱা লাগে? মনটো কেনেকুৱা লাগে? ভাল লাগে নে বেয়া লাগে? ভাল লাগে ন? আৰু এই যে কেনেকুৱা লাগে? ভাল লাগে নে? ৱাও, কেইবছৰ জ্বলালা? জ্বলোৱা জ্বলোৱা দেই। চাকি জ্বলাবা কেনেকুৱা লাগে কোৱাচোন? ভাল লাগে ন? ইমান বহুত কেইবছৰ জ্বলালা? 3 বছৰ। এয়া লাষ্ট ন? হয় হয়, আকৌ দিবা দেই। এই ভাল লাগে ন? ধুনীয়া ছোৱালী এইজনী। এয়া মোৰ একেবাৰে স্কুলৰ পৰা পঢ়ুৱাইছিলে মোৰ বাইদেউ হয়। এয়া আমাৰ ইংলিছৰ বাইদেউ। এয়া আমাৰ বাইদেউ কেইবছৰ জ্বলালেনো চাকি? আপোনাক সুধিছোঁ। ৱাও, বহুত বছৰ জ্বলালে আমাৰ বাইদেউৱে। নাছিলে। এতিয়া মানে সকলোৱে জ্বলায়, মনটো ভাল লাগিবলৈ। আমাৰ এয়া বাইদেউ বহুত বছৰ জ্বলালে চাকি। আৰু এয়া আৰম্ভ কৰিছে লাহে লাহে জ্বলাবলৈ। আগতে নাজানিছিলে আমাৰ পেহেৰে দেখোন, আমি দেখাই নাই। ইটানহে দেখোন আমি দেখোন আমাৰ মাই দেখোন পেহেৰে কৈছে এইগিলা নাজনোৱে তহঁতে এইখান জানা হৈছে। এতিয়া জানে দেখাওঁতে দেখাওঁতে আগতে তাৰমানে ধুনী গোসানী দিয়ে বা ৰাইজৰ মানুহখিনি কৰে, কোনোবাই ঘৰে কৰে, তাতে আৰু এনেকৈ নাজানছিল। এতিয়া এখেতৰ কথা কৈছে। আমাৰ বাইদেউৰ নাম বিচিত্ৰা বাইদেউ বুলি কয়। আমি সকলোৱে মৰমতে তেনেকৈয়ে মাতোঁ, কিন্তু অৰিজিনেল নামটো বা নিজে কৈ দিব বাইদেৱে। মোৰ নাম বিচিত্ৰা কলিতা। বিচিত্ৰা কলিতা। এই আমাৰ বাইদেউ হয়, ইংলিছৰ বাইদেউ একদম। আমাৰ এতিয়া প্ৰধান হয় হয়। প্ৰায় 25 বছৰ আগৰ পৰা হয় হয়, হ'ব দিয়ক। আৰু এয়া আমাৰ পূজা আৰম্ভ কৰিলে সকলোৱে শান্তি করণ মন্ত্রস্য মহাবামদেব ঋষি বিরাট চন্দ্র ইন্দ্র দেবতা মহাশান্তি করণী বিনিযোগ সুরাস্তামভিচিন্তন্তু ব্রহ্মা বিষ্ণু মহেশ্বরা বাসুদেব জগন্নাথ তথা শঙ্কর কলিবিভু রাজ্যুন্মত্তানিরুদ্ধ ভবন্তানি জয়তি আখণ্ডলোহগ্নি ভগবান জমবৈর নৈতেস্তথা বরুণা ভবনা শৈবদনা দক্ষ তথা দিবা। আৰু পূজা আমাৰ সকলোৰে শেষ। এতিয়া আমি খাবলৈ যাওঁ খিচাৰি। আৰু এখেতে আমাক কৈ দিব আমি এই দুৰ্গা পূজাখন আমাৰ ইয়াতে কিমান বছৰ পতা হৈছে, এখেতে কৈ দিব আমাক কিমান বছৰ হ'ল আমাৰ দুৰ্গা পূজা পতা। এতিয়ালৈকে বামুণী দুৰ্গা পূজাখন 96 বছৰত ধৰি দিছে। আহিনত 96 বছৰত ধৰি দিছে। কাৰণ আমি 1335 ভাস্কৰাব্দত আৰম্ভ হৈছিল আৰু এতিয়া 1430 ভাস্কৰাব্দ। এতিয়া 96 ধৰি দিছে। তাৰমানে আহিনত পূজা হৈছিল আগতে, গতিকে আহিনৰ পৰা ধৰিছোঁ আমি এতিয়া কাতি মাহ কৰি 96 ধৰি দিছে। তাৰমানে 96 বছৰ পূৰ্ণ হোৱা নাই। হয়, বহুত বছৰ হ'ল আমাৰ ইয়াতে পূজা কৰিবলৈ ন। হয়, এয়াই সুধিছোঁ।
লগত আছোঁ আহিছে নেকি আপুনি ভণ্টি পাইছে নেকি আহক আহি যাব মই উঠি আছোঁ 46 ঠাইল হৈছে 46 ঠাইল বনাইছে আৰু আমাৰ সকলো ৰাইজে খাব ন যিমান ৰাইজ আছে যিমান ৰাইজ আছে আজি ৰাইজ মানে যি আহে যিমান আহে ৰাইজ সকলোকে ভোগ দিয়া হৈছে সকলোকে বিতৰণ কৰা হ'ব আৰু বৰ্তমান আমাৰ 46 মানে 50 ধৰক আৰু 5টা মান আছে আমি এতিয়া আমাৰ যিটো আজি পূজা কৰি হৈ গ'ল চাকি জ্বলাইছে আমাৰ চাকি শান্তি পূজাৰ চাকি জ্বলাইছে এই ভক্তপ্ৰাণ ৰাজ্যকো আমি তেওঁলোকৰ মহিলাসকলক আমি ভোক্ষাৰ দিম আৰু এতিয়া তেওঁলোকে ভোক্ষাৰ আৰম্ভ কৰিছে হয় হয় এয়া খেতে ক'লেই আমাক আমি সকলোৱে এতিয়া ভোগ খাবলৈ যাওঁ ময়ো মানে খিচাৰি বুলি কওঁ আমাৰ ইয়াতে আমি খিচাৰি খাবলৈ যাওঁ দিয়ক আমি এতিয়া ভোগ খাম ন খিচাৰি খাম দেই ধুনীয়া ছোৱালী এজনী আমাৰ